পশ্চিমবংগত দুখন ৰেলৰ মুখামুখি সংঘৰ্ষৰ ফলত দুইখন ৰেল এনেধৰণে বাগৰি পৰিছে আৰু এখন ৰেলৰ ৰাখি থোৱা হৈছিলে, প্ৰথমখন ৰেল ৰাখি থোৱা হৈছিলে, এখনে জোৰত আহি খুন্দা মৰাৰ ফলত চূৰ্ণ বিচূৰ্ণ হৈ যায়, সম্পূৰ্ণ ৰেলখন ভাগি ছিগি গুৰি হৈ যায়। গতিকে এনেধৰণৰ ঘটনা পুনৰ আকৌ দেখিবলৈ পোৱা গ'ল। চাওক, অলপ দিনৰ আগতে এটা ঘটনা ঘটি গৈছে, ৰেল দুৰ্ঘটনা। পুনৰ আকৌ ৰেল দুৰ্ঘটনা এই পশ্চিমবংগৰ যিটো স্থানত দেখিবলৈ পোৱা গৈছে, পুনৰ এনেধৰণৰ ঘটনা দেখিবলৈ পোৱা গ'ল। ৰেল বিভাগৰ যি গাফিলতি, সেই গাফিলতিৰ ফলতে এনেধৰণৰ দুৰ্ঘটনা দেখিবলৈ পোৱা গৈছে। গতিকে এতিয়া সেই স্থানত বৰ্তমান ৰেল চলাচল বন্ধ ৰখা হৈছে, যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। সেই হেতুকে এই যি ৰেল দুৰ্ঘটনা হৈছে, দুৰ্ঘটনাৰ ফলত সকলো এতিয়া ৰেলৰ যাতায়াত বন্ধ কৰি দিয়া হৈছে। এই দুৰ্ঘটনা অতিকৈ মৰ্মান্তিক, কোনো লোকৰ হতাহতি হোৱা নাই যদিও দুৰ্ঘটনা অতিকৈ ভয়ানক আছিল। গতিকে আমি আপোনালোকক এই ইনফৰ্মেশ্যনসমূহ দিব যত্ন কৰিলোঁ। ধন্যবাদ।